নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ এই ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান আছামিজ এষ্ট্ৰলজি বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ বাৰু তেন্তে আজি ভিডিঅ' জানি লওঁ 7, 8 আৰু 9 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ বন্ধুসকল এই তিনিটা দিনত 7, 8 আৰু 9 মে এই তিনিটা দিনত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱা দেখা যাব এওঁলোকে যি কামত হাত দিব তাতে সফল হ'ব পাৰিব দুশ দিশে এওঁলোকৰ উন্নতি হ'ব আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায় ঘৰ সংসাৰত সুখান্তি অপেক্ষ থাকিব প্ৰেম প্ৰণয় দাম্পত্য শিক্ষা স্বাস্থ্য কেৰিয়াৰ সকলোতে উন্নতি ঘটিব এই দুশ দিশে উন্নতি ঘটা ৰাশিকেইটা হৈছে তুলা কন্যা সিংহ বৃশ্চিক আৰু কুম্ভ ৰাশি বন্ধুসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 7, 8 আৰু 9 মে তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হ'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ।